নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে বেক টু বেক ভাল খবৰ আহি আছে এছএলপি আৰবিৰ ফালৰ পৰা আকৌ এটা নতুন নটিফিকেশন আহিছে পোষ্টৰ নাম হৈছে এক্সাইজ কনষ্টেবল আৰু ইয়াত টোটাল পোষ্ট আছে 222 পোষ্ট আছে ইয়াতে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব 10 জানুৱাৰীৰ পৰা আৰু কেনেকৈ আবেদন কৰিব মই হেইটো ভিডিও বনাই দিম আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে যদি মোৰ ভিডিও চাই তেনেহলে আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব আৰু যদি কিবা অসুবিধা হয় তেনেহলে মই আপোনালোকক হেল্প কৰিম আপোনালোকে মোক ইনষ্টাগ্ৰামত কন্টাক্ট কৰিব ইনষ্টাগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে এইটো পদত আবেদন কৰাৰ কাৰণে আপোনালোকে সময় পাব 8 ফেব্ৰুৱাৰী লৈকে আপোনালোকৰ পে স্কেলটো হ'ব 14,000 ৰ পৰা 49,000 লৈকে আৰু গ্ৰেড পেটো হ'ব আপোনাৰ 5,000 জেনাৰেল লৰাছোৱালীয়ে ইয়াতে 30 বছৰ লৈকে আবেদন কৰিব পাৰিব আৰু যদি আপুনি SC/ST ক্যাটাগৰীত পৰে তেনেহলে আপুনি 5 বছৰ এক্সট্ৰা পাব OBC MOBC হলে আপুনি 3 বছৰ এক্সট্ৰা পাব কোৱালিফিকেশন ইয়াতে বিচাৰিছে আপোনালোকে মেট্ৰিক পাস কৰা হলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে ভ্যাকেন্সি ডিটেইলছটো ইয়াতে দিয়া আছে আনৰিজাৰ্ভড আছে মেলৰ বাবে 80 আৰু ফিমেলৰ বাবে 34 OBC MOBC ত আছে 42 ফিমেলৰ বাবে আছে 17 SC ৰ বাবে আছে মেলত 11 আৰু ফিমেলত আছে 4 ST প্লেনৰ বাবে আছে 16 আৰু ফিমেলৰ বাবে আছে 7 ST হিলছ ক্যান্ডিডেটৰ কাৰণে মেলত আছে 8 আৰু ফিমেলত আছে 3 এই গোটেইখিনি পদত আপোনালোকে আপোনাৰ ঘৰত বহি আবেদন কৰিব পাৰিব আপোনাৰ মোবাইল দি মই এই ভিডিওটো বনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিকোনো প্ৰবলেম হলে মই আপোনালোকক হেল্প কৰিম আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি ৰাখিব আৰু তাত আপোনালোকে মোক SMS কৰিব মই আপোনালোকক সহায় কৰিম যিকোনো প্ৰবলেম হলে এই পদবিলাকত অকল অসমৰ লৰাছোৱালীয়েহে আবেদন কৰিব পাৰিব এই পদবিলাকত আপোনাৰ আবেদন কৰিব হলে আপুনি ফিজিক্যাল ফিট হ'ব লাগিব হাইট লাগিব আপোনাৰ জেনাৰেল OBC MOBC SC ৰ কাৰণে 162.56 cm আৰু ফিমেলৰ কাৰণে 154.94 cm ST প্লেন আৰু ST হিলছৰ কাৰণে 160.02 cm আৰু ফিমেলৰ কাৰণে 152.40 cm আৰু ইয়াতে চেষ্ট খুজিছে অনলি মেলৰ কাৰণে জেনাৰেল OBC MOBC SC ST প্লেন অৰ কাৰণে 80 cm নরমাল আৰু এক্সপেন্ড কৰি আপোনাৰ 85 cm হ'ব লাগিব আৰু ST হিলছৰ কাৰণে 78 cm এক্সপেন্ড কৰি আপোনাৰ 83 cm হ'ব লাগিব যেহেতু ইয়াতে আপোনালোকৰ ৰানিং কৰিব লাগিব লৰাৰ বাবে আপোনাৰ ৰানিং কৰিব লাগিব 1600 মিটাৰ আৰু সময় থাকিব আপোনালোকৰ 450 সেকেন্ড আৰু লং জাম্প থাকিব আপোনাৰ 335 cm আৰু তিনিটা চান্স দিব আপোনালোকক আৰু সোৱালি বিলাকৰ কাৰণে ৰানিং থাকিব 800 মিটাৰ আৰু সময়টো থাকিব আপোনালোকৰ 240 সেকেন্ড আৰু লং জাম্প থাকিব মিনিমাম আপোনালোকৰ 244 cm থাকিব আপোনালোকৰ লং জাম্প আৰু তিনিটা চান্স থাকিব আপোনালোকৰ 50 মাৰ্কৰ এক্সাম হ'ব তাত 100 মাল্টিপল চয়েস কোশ্চেন থাকিব আৰু আপোনালোকৰ 5 মাৰ্কৰ ভাইবা হ'ব আপোনালোকৰ কাৰণে এই পিডিএফৰ লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিম আপোনালোকে তাৰ পৰা ভালদৰে দেখিব পাৰিব আজিৰ ভিডিওটো এইখিনি আপোনালোকে এই ভিডিওটো লাইক কৰি দিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ যিকোনো প্ৰবলেম হলে মই সলভ কৰি দিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও